নমস্কাৰ সকলোকে স্বাগতম জনাইছো আপোনালোক সকলোকে টিকটক আছাম নিউজ চেনেলৰ মাজলৈ য'ত কেৱল ধেমালিৰ চলেৰে সঁচা কথা কোৱা হয়। যোৱাটো আমাৰ ভিডিঅ'ত মানে যোৱাখন শ্বৰ্ট ফিল্মত আপোনালোকৰ বিভিন্ন ধৰণৰ মানুহৰ বিভিন্ন কমেণ্ট আহিছিল যে টকশ্ব' লাগে। গতিকে আজি আমি 4 নম্বৰ বাৰৰ বাবে আপোনালোকৰ মাজলৈ আহি গ'লো টকশ্ব' অফ দা টিকটক আছাম নিউজ চেনেল য'ত কেৱল ধেমালিৰ চলেৰে সঁচা কথা কোৱা হয়। আজি আমি আচলতে এনেকুৱা এটা টপিকৰ ওপৰত কথা পাতিম যিটো আচলতে টপিক নহয়, টপিকে হয়। গতিকে যিটো টপিকৰ নাম হৈছে প্ৰেম মানে কি হয়। আপোনালোকে ঠিকে শুনিছে, প্ৰেম মানে কি। বৰ্তমান প্ৰেমটো আচলতে প্ৰেম নহয়, ভাল পোৱা হয়। গতিকে সেই প্ৰেমৰ ওপৰত আজি আমি কথা পাতিম। শুনক এটা কথা ক'বলৈ ওলাইছো যে যিটো বয়সত আমি পেনটো কান্ধত লৈ পথাৰ থাকিব গৈছো সেই বয়সত চলি এতিয়া কৰি আছে প্ৰেম। যিটো বয়সত মাষ্টৰে আমাক সুধিছিল বাবা পি মানে কি, আমি কৈছো ছাৰ পি মানে পাদা। আৰু এতিয়া চলিক যদি কোৱা যায় যে পি মানে কি, সি ধুনীয়াকৈ উত্তৰটো দিলে ছাৰ পি মানে প্ৰেম। ৱাও, হোৱাট এ প্ৰেম। সেইবাবে আমি আজি মোৰ ষ্টুডিঅ'ৰ মাজলৈ লৈ আহিব বিচাৰিছো এনে কিছুমান ব্যক্তি যিবিলাক ব্যক্তি আচলতে বহুত ডাঙৰ ডাঙৰ প্ৰেমিক হয়। আপোনালোকে ঠিকে শুনিছে। মোৰ ষ্টুডিঅ'লৈ প্ৰথমবাৰৰ বাবে আহিবলৈ অনুৰোধ জনাইছো মোৰ সতীৰ্থ সাংবাদিক নিতুমণি শইকীয়া, ধন্যবাদ। অলপ বলক আমি তেখেতক আদৰি আনো। দাদা প্লিজ কাম টু দা মাই ষ্টুডিঅ'। নিতুমণি শইকীয়া আপোনালোক দৰ্শকসকলক দেখুৱাব বিচাৰিছে এইজনে হৈছে নিতুমণি শইকীয়া, অসমৰ জনপ্ৰিয় প্ৰেমিক। দাদা কেনে খবৰ? খবৰ ভালে দিয়ক। ভাল, এই বঢ়িয়া খবৰ। বাকী তেওঁ কিয় মানে শুনি আপোনাৰ প্ৰেমিক সেইটো বৰ্তমান ঠিকে আছে। বৰ্তমান এতিয়া আপোনাক দেখি দিব পাৰিলো। নাই ফোন নামৰে। এতিয়া কথাটো হ'ল এইজনে হৈছে অসমৰ জনপ্ৰিয় প্ৰেমিক, নামেই যাৰ পৰিচয় নিতুমণি শইকীয়া। এখেতক মাতিছো মই এনে কিছুমান কুৱেশ্যন কৰাৰ বাবে যিবিলাক কুৱেশ্যন আচলতে কুৱেশ্যন নহয়, প্ৰশ্ন হয়। আৰু মাজতে মানে এনেকুৱা ফোন হেল্ল' জান, মই মানে ষ্টুডিঅ'ত আছো, অলপমান দেৰিকৈ ফোন কৰো নেকি? মানে অলপ দেৰিকৈ ফোন কৰিছো, হ'ব? অ'কে, লাভ ইউ। দেখিছে লাভ ইউ কিছু উৎপাদ হৈ গ'ল অন কেমেৰা। কি মানে কিহৰ কাৰণে? কোন এইটো? মালিক দি ফোন কৰিবি, ফোন মাৰিলি। হয়, খুব সুন্দৰ প্ৰতিভা। এখেতক ফোন মাৰিছে, এখেতৰ মালিক নি, প্ৰথমটো মালিক নি। আৰু আপোনাৰ প্ৰথমটো নহয় 4 নম্বৰ মালিক দি। এনে কেইটামান আছে আপোনাৰ? জানামতে মই 9:30 মান আছে। 9 - 1 9:30 কেনেকে হয়? মানে চাব 9টা পুৰা পুৰি ভাল পাইছো মই, আৰু যোনটো একদম এটা ভাল পাই আছো সেইটো মানে আধা ভাল পাইছো, সেইকাৰণে নকয় 9:30। মা শুনিছিলে মাথা মুণ্ড। এতিয়া কথাটো হ'ল 9:30 ভাল পাই আছে। এতিয়া মই আৰু অকল মোৰ ষ্টুডিঅ'লৈ মাতি আনিব বিচাৰিছো এনে এজন প্ৰেমিক, যিজন প্ৰেমিকক কুৱেশ্যন কৰিব আমাৰ সতীৰ্থ সাংবাদিক নিতুমণি শইকীয়া ছাৰে। এতিয়া কওক আপুনি যে প্ৰেম মানে কি, ভালকে কওক। প্ৰেম মানে হ'ল এই জীৱনৰ খেলা দিয়ক। মানে সৰু ল'ৰাই ভাল পাওঁতে প্ৰেম বোৰিংকে বাঢ়ি যায়। হয়, মানে চবৰে লগত প্ৰেমটো মেটচ নকৰে। মানে দাদা অলপ হেল্ল', মই বৰ্তমান নলবাৰীত আছো ৰ'ব। আপোনাক দেৰিকৈ ফোন মাৰিম আৰু মানে মোৰ কামটো কৰা হোৱাৰ পিছত। দম 2 নম্বৰ তিনিটা আকৌ এবাৰ ফোন মাৰিছে, কিবা নলবাৰী আহিছে বোলে। নলবাৰীত নহয়, কলাকচুৰ গাঁৱত আহিছে। হয়, আপোনালোকক আকৌ এবাৰ ক'বলৈ বিচাৰিছো যে আপুনি কওক প্ৰেম মানে কি, কাৰ লগত প্ৰেম হয়, কাৰ লগত ধোকা হয়। এই মাজতে যি হয়, যি ব্ৰেকআপ হ'ল মই মৰো কিয় হৈ যায় এনেকুৱা? সেইটো কৰে পাগল মানুহবিলাক ব্ৰেকআপ কৰে, চুইচাইড গিলা কিয় কৰে? দোষ আছে নিজৰে। হয় নেকি? মানে প্ৰেমটো যাৰে তাৰ লগত নহয় কিয়? সেইটো মানে মন দুটা মিলবা লাগিব, মিললি দুটা প্ৰেম হয়। যদি নিমিলে সি ভাল পায় কি চুইচাইড কৰে, যদি ভাল নাপায়। হয় নেকি? মই এটা কথা চাইলেণ্ট কৰিব নোৱাৰি না, কৰব। হেল্ল' বেবী, মই ডিষ্টাৰ্ব নকৰি আছো, মই মানে এটা কাম কৰি আছো, একদম ইমাৰ্জেঞ্চি কাম। দেৰিকে ফোন মাৰিছো। অ'কে বেবী, এইটো 5 নম্বৰ। বেবী বেবী এনেকুৱা এটা নাম যিটো যাৰে তাৰে লগত নহয়, প্ৰেমিক বিলাকৰ মাজতহে হয়। বেবী, মন, দাদা ইত্যাদি। এতিয়া কওক প্ৰেম কাৰ লগত হয়? প্ৰেম হয় দুটা মানুহৰ লগত হয়, এটা আপা এটা আপি।
আৰু আপাটো হ্যান্ডসাম হ'ব লাগিব আৰু মডেষ্ট নাই হ'ব লাগিব জেন্টেলমেন দিতে আপাটো ভাল হ'ব জেন্টেলম্যান কলা পাঠি এ আপনাতকে বগা ইনকে নপো বৌদাপি পৰি আছে মই পাত্তাই দিয়া মোবাইলৰ কাবাটোতকে বেছি কলাই বাৰু মই পাছত এইবিলাক কথা পাতিম এতিয়া মই মাতিব বিচাৰিছো ষ্টুডিঅ'লৈ এনে এজন ব্যক্তি যিজন ব্যক্তি নলবাৰীৰ চবতকৈ ডাঙৰ প্ৰেমিক হয় আপোনালোকে ঠিকেই শুনিছে নলবাৰী এই অঞ্চলত যিমানখিনি কলেজ আছে সকলো কলেজৰ আপিবিলাক লাইন মাৰা প্ৰথমটো ব্যক্তিয়ে হ'ল নামে যাৰ পৰিচয় মাননীয় শ্ৰীযুত অলক ভট্টাচাৰ্য দাদা আহক প্লিজ কাম হয় এতিয়া আপোনালোকৰ মাজলৈ চিনাকি কৰি দিবলৈ লৈছো দাদা প্লিজ কাম অলক ভট্টাচাৰ্য নামে যাৰ পৰিচয় নলবাৰীৰ সকলোতকৈ ডাঙৰ প্ৰেমিক দাদা প্লিজ কাম আহক হয় এইজনে হৈছে অলক ভট্টাচাৰ্য আপোনালোকে নিশ্চয় চিনি পায় মঞ্চ মিলাই দিয়ে মঞ্চত যাই কিনে দাদা আপোনাৰ বহক চিট ডাউন প্লিজ দাদা আপোনাৰ সৰু মানে চমু পৰিচয়টো আপোনাৰ আমি আমাৰ মঞ্চত দাঙি ধৰক চৰি ষ্টুডিঅ'ত দাঙি ধৰক ये तू देखा दाम रिश्ता ना ये तू मैनेजर এই বেছি এই বেকাক খেতে দে তোমার নাম কি নমস্কার বাবু নমস্কার ডিরেক্ট পে নালগে তোমার নামটো ক অলপ হয় নাকি তুমি হয় হয় বহা ভুলে আহি গেল নেকি কোনবা বাৰু বাৰু এইজনে আছে অলপ ভট্টাচাৰ্য কিবা কৰি থাকে গমেই নাপাওঁ মঞ্চতো যাই দেখোন না সংগ থাকে কিবা বুজিয়ে নাপাওঁ এতিয়া কওক দাদা আপোনাৰ কিমানটা প্ৰেমিক আছে বহুত আছে বহুত আছে এডাল কি এডাল ভালকে কওক বহুত আছে এলা কাম মাছে ডাকা শ্যাহ বাৰু 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 আপুনি সুধক দে মই সুধিম ৰ তোমাৰ গাৰ্লফ্ৰেণ্ড কেতিয়া বহুত আছে ইয়ে ফাৰ্ষ্ট ধৰা কাম মাছে ফাৰ্ষ্ট ধৰা ভালকে কও গাৰ্লফ্ৰেণ্ড কেতিয়া আছে তোৰ গাৰ্লফ্ৰেণ্ড থাকিব নেকি এছ চাইজৰ হাগিছ পিন্ধে উঠি যা হ'ব পাৰে উঠি যা গামছা কোনোবাই হয় ক্ষমা কৰি দিব ই পিন্ধে এছ চাইজৰ হাগিছ আৰু বহুত আছে এডাল কিবা দিবা মাজতে গমেই নাপাওঁ হয় এতিয়া ষ্টুডিঅ'লৈ মাতিব বিচাৰিছো যিজন ব্যক্তি তেতিয়াৰ পৰা আপোনালোকক ৰখি আছে চাম চাম বুলি দাদা প্লিজ কাম আপোনাক তেতিয়াৰ পৰা ৰখি আছে দৰ্শকসকলে চাম চাম বুলি এইজনে হৈছে অলক ভট্টাচাৰ্য নামেই যাৰ পৰিচয় নলবাৰীৰ সকলোতকৈ ডাঙৰ প্ৰেমিক দাদা বহক বসু বাকী খবৰ কেনাই খবৰ বঢ়িয়া খুব ভাল বহুত বাকী তেওঁ কেনাই বাকী আছে আছে এতিয়া ইমান ডাঙৰ ষ্টুডিঅ' এটা কি ক'ব আপুনি মই অলপ প্ৰেমৰ কথাই কৈ দিওঁ মোৰ সৰুতে কেনেকুৱা ভাৱ আছিল প্ৰেমৰ প্ৰতি হয় মানে কথাটো হ'ল প্ৰেম কেনেকে হয় কেনাই বস্তু প্ৰেম এতিয়া সেইটো ক'বা পৰা বস্তু নহয় প্ৰেমটো কৰিবা পাৰি ক'বা নোৱাৰি হা বুজি পাইছি নে কিবা বুজি পাইছে কি কবাৰ কি আছে মই আকৌ বুজি পোৱা নাই বুজিও মানে কওক ভালকে কওক যেতিয়া মই স্কুলত আছিলো হা হয় হয় স্কুল নহয় কলেজত ৰ'ব ভালকে চাব বহুত ডাঙৰ কথা জীৱনত কেতিয়াবা কাম আহিব কলেজত এখন কলেজ আছে আমাৰ অহদি এখন কলেজ তাৰপিছত ভালকে কলা পাঠি আৰু অহদি এখন দলং আছিল দিয়ক এটি দলং একদিন মই কলেজত যাই থাকোঁতে অহদি গেলো এটি গেলো হয় এটা আপি দেখা পালো এটা আপি অহদি এটা আপি দেখা পালো হয় আপিটো দেখা পাই কিন্তু মোৰ বৈদ্য ভাল লাগছি দিয়ক মা কসম এই বয়া তাৰপিছত কওক তাৰপিছত হে ভাই মোৰ মস্ত ভাল লাগছি এই মামনিতে মামনি মানে আহিবা না হাইবে নহয় হাইটো কি যায় ক। ফুল নাছিলে এখনি সময়ত অ। কল ফুলে দি প্ৰপ'জ কৰিছে একলা মোৰটো ওপৰত হয়, হয়। চিৰে হয় তাৰপিছত কওক তাৰপিছত তাই মোক কৈছি কোনে তুমি তাৰপিছত মই ক'লো মই আপি দেখিলে মোৰ এলাৰ্জি উঠি যায় সেনেকে ক'লো তাই এলাৰ্জি খোজো হে দেখোন মই নোখোজো তেতিয়াহ'লে? মনৰ তাৰমানে মোৰ মনত এটা বস্তু আছে সেইটো বস্তু এনা কৰে তোৰ কি এলাৰ্জি এইটো ভাব তোৰ এনাৰ্জি নহয় এইটো এইটো কলজিয়া কলিজা কয়। দে বাকীখিনি কওক যেতিয়া আপিটোক মই দেখিলো তেতিয়া অ। তাই মোক ক'লা অ তোমাৰ এনাই আগতে এক্স কেইটা আছিল এক্স মানে বুজি পাই না Ex? বুজি নাপায় কিয় নাপাম সৰুতে পাইছো অ। ABCD পঢ়াওঁতে মানে ইয়াক ঠেকিছিলি A B C D E F G H অ। I J K L M N P O Q R S T X আৰু আছে কম ভাই এক্স আছে তাই মোক সুধিছিল মই কৈছো এটা আছিল সেনেকে কৈছো তাৰ মানে এইক মই পতাবৰ কাৰণে বহুতটা আছে মোৰ এনাই 6টা মান আছে এইক পতাবৰ কাৰণে এটা বুলি কৈছো হয়, হয়। তাৰে পিছদিনা মই যেতিয়া কলেজত আহিলো তাই মোক লগ কৰিছি অ। লগ কৰি সুধিছি কলফুলটো মই ক'লো কলফুলটো ক'ত থৈছি তাই বোলে খাইছি কলফুলটো সুন্দৰ। তাৰপিছত মোৰ এনেকুৱা খং উঠছি তাইক 100 দিছো কৈছো না এটাই চৰ মাৰিছো তাই তাতে চকৰি ঘূৰাই দিছি মই কৈছো চকৰি ঘূৰাই দিছি ইনকে হৈছে গমে নানকি ইনকে হৈছে
হয় 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 তাৰপিছত আছে না মালটো চৰি হেৰিটো আপিটো তাৰে পিছদিনা মোৰ অলপ দুখ লাগিল হয় দুখ লগাওঁতে মই সিহঁতক ডাইৰেক্ট ঘৰক লাগি গ'লো হয় ঘৰক লাগি যাই মাকক ক'লো যে আপোনাৰ আপিটোক মোৰ তাত দিব না নেদে অ মাকে ক'লাক নেদাও কোনে নেদাও বুলি কৈছো মাক আয়া ভাংব ভালকে ক হাঁহিও উঠিছে ৰ'ব ক'বা ন। নোৱাৰি ভয়ো লাগে কিবা মোৰ কথা আকৌ নহয় বেছি মানুহ নাছে মানে দুটা মানে যাব দিয়ক কওক। তাৰপিছত মাকে যেতিয়া নেতা বুলি ক'লাক মোৰো তেতিয়া খং উঠি গ'ল মোৰ হাতত তাৰমানে আগতে গুণ্ডা আছিলো না আমি তাৰপিছত চলি কেইটামান লৈ গ'লো এনেকে হিৰক মৃদুল কোনোবা এনেকে লৈ গ'লো মনত চনত সেনেকে লৈ যাই পেলাই ক'লো তই মোৰ আপিটোক বেয়া চৰি মোৰ আপি নহয় তই মোৰ গাৰ্লফ্ৰেণ্ডক বেয়া যদি দিন নেদা যদি তোকো মাৰিম জীয়েৰকো মাৰিম সেনেকে কৈছে হয় হয় তাৰপিছত সিদিনাখনে ৰাতি মই তাই নেদা বুলি ক'লা সিদিনাখনে ৰাতি তাইক পলাই নিছো তাৰপিছত যি ভাই পলাই নিলো তাই কি কৈছে জানা ইমান বজ্জাৰ আপি বাইপেকক মেখেলা চাদৰ পিন্ধি থৈ দিছে বাইপেকক লৈ গৈছো মই পলাই এইটো বৈধ পইণ্টৰ কথা এলাহে প্ৰেম এলাহে প্ৰেম মই কওঁ শুনক প্ৰেম এনেকুৱা এটা বস্তু কোনোবাই পাইছে নাই নাই কোনোবাই পাইছে একদম পাতা নাই Sure. মইতো বিদ্যালয় নাই এই মন্দিৰ আছে তই বেচে কলা এই মন্দিৰ তই আছে, পাতা বাচ্চা। নাই মন্দিৰ আছে মন্দিৰ চন্দিৰ বাৰু এইটো এক নম্বৰ কাহিনী 2 নম্বৰটো কওক কেনাই বাস খেলা যোন প্ৰেম কৰে সি পাতে আমি প্ৰেম কৰাও নাই সেইকাৰণে 9:30 আছে সেইটো মই চাৰে নটা মই এনে কৈছো দিয়ক 2 নম্বৰটোৰ কথা কওক ছয়টা আছে মোৰ মুঠ ছয়টাত 2 নম্বৰটোৰ কথা কওক 2 নম্বৰটো কেনেকে হ'ল জানা হয় দৰ্শকসকল আপোনালোকে নিশ্চয় বুজি পাইছে ইয়াৰ মাজতে আমি ল'ব বিচাৰিছো এটা চমু বাণিজ্যিক বিৰতিৰ পিছত আকৌ আপোনালোকক লগ পাম টিকটক আছাম নিউজ চেনেলৰ মাজলৈ ধন্যবাদ নমস্কাৰ ছোৱালীসকল তোমালোকক কৈছো মই তোমালোকৰ ঘৰত কাজল নাই নেকি কাজল লগা হৈছে নেকি তথাপিও কাজল নাই কিহৰ কাৰণে নাই পইচাৰ কাৰণে নাই গতিকে মই এনেকুৱা এটা কাজল লৈ আহিছো যিটো কাজল আচলতে কাজল নহয় কাজলতকৈ ওপৰৰ লেভেলৰ মাল প্লিজ কাম এইজনক তোমালোকে নিশ্চয় চিনি পোৱা আমাৰ সকলোৰে মৰমৰ ইন্দ্ৰজিৎ দাস ইয়াকো লগা হৈছে এটা কাজল কিন্তু ইয়াৰ কিনাৰ কাৰণে পইচা নাই এনেকুৱা এটা বস্তু এক দিম যিটো কাজলতকৈ ওপৰত হয় আপোনাৰ চিকচিকা হৈ যাব তোমাৰ গাল মুখ জিৰত দিয়া তুমি চিকচিকা হৈ যাব তল ফালে চাওক ৰাইজত খালি যাব এনেকুৱা কাজল পাব ৱাও এনেকে লগাই দিব দিছ ইজ এ পাৱাৰ অফ এ কাজল কাজলটো ক'ত লগাই আচলতে মই নাজানো তথাপিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে ধন্যবাদ নমস্কাৰ দৰ্শকসকল বিৰতিৰ পিছত আপোনালোকক সকলোকে স্বাগতম জনাইছো টিকটক আছাম নিউজ চেনেলৰ মাজলৈ মোৰ বাওঁফালে বহি আছে আমাৰ সকলোৰে মৰমৰ নিতুমণি শইকীয়া আৰু মোৰ আগফালে বহি আছে ভট্টাচাৰ্য ডাঙৰীয়া এতিয়া কথাটো হ'ল ভট্টাচাৰ্য ডাঙৰীয়াক মই সুধিছিলো প্ৰথমটো কেনেকুৱা তেখেতৰ কাহিনীটো গোটাই কৈ দিলাক ৰাস্তা দেখেদি কলফুলেদি প্ৰপ'জ কৰিছিল হয় না সেনেকুৱা কথা এতিয়া মই সুধিছো 2 নম্বৰটো কেনেকুৱা আপোনাৰ আগে কওকচোন অলপ 2 নম্বৰটো কেনেকুৱা 2 নম্বৰ 3 নম্বৰ নকওঁ এতিয়া মই প্ৰেম কৰা বাদ দিলো সিদ্ধান্ত এটা ললো আজি ৰ'ব প্ৰেম চেম কৰা বাদ দিছে নেকি বাদ দিলো ৰক তাৰমানে বস্তু কি কিবা কওঁ বস্তুটো কি হৈছে জানেনে এতিয়া আপি হিচাপে গাইছ এটা কথা আপি পতাব নালাগে আপি সহজত নপতে মই যেনেকে কলফুলেদি কৰিব লগা আছিল হয় কোনোবাই কিবা এক্সকিউজ মি কথাটো হ'ল আপিলা সহজে তাকেতো নপতে মানে কি হয় বা মানে হেৰিটো বেছি আৰু এতিয়া তাৰমানে গাড়ী চাড়ী লৈ গেলে বুজবো নাজে that is a question of the মানে আজিকালি স্বভাৱ নাচায় মুখখন চাই আৰু গাড়ীখন চাব গাড়ী লাগিব মই বহুত এখন কৈছো। যদি আপোনাৰ লগত এখন গাড়ী আছে যদি আপোনাৰ থপৰাটো ধুনীয়া তেতিয়াহ'লে আপোনাৰ লগত অবিয়াছলি এটা ধুনীয়া ছোৱালী পতিব তেতিয়া ছোৱালী পাব যদি আপোনাৰ পইচা আছে থপৰা ভাল নহয় মানে সেমাই নহয় পেণ্টটো এনা ধুমা পিন্ধিব লাগিব এই চলাটো একেদিন আহা পিন্ধিব লাগিব টাপাৰ না ফেপাৰ কাট দিব লাগিব চুলিৰ তেতিয়াহে মানে পিছে লাগব আৰু এতিয়া মই ভাবিছো আপি চাপি পততকে তিৰি গিলা বেছি পতে সেইটো ভাবিছো মই শুনি এগলা কবা শুনক মই এটা কথা কওঁ মানে তিৰি বস্তু কেনেকে জানে আপোনাৰ তাত নাংগে কবা কওক নাংগে নাংগে কবা হৈছি তিৰি নাই হৈছি বেকাৰ হৈছি মই কবা, এই কৃষ্ণ মই এতিয়া কথাটো কওঁ যে উদ্দেশ্য হৈছে এটাই তিৰি পতা আপি পতা একে কথা অলপ আগত এখেতে কৈছিল যে আপিৰ লগতহে প্ৰেম হয় বোলে মই গমেই পোৱা নাছিলো আপিৰ লগতে যে প্ৰেম হয় এতিয়া কথাটো হ'ল কি এতিয়া আপুনি ক'ব নেকি আপোনাৰ কেনে আন প্ৰেমৰ হেৰি মোৰ বেলেগৰ নামটো বহুত আছে মোৰ কবা লাগব নেকি প্ৰেমৰ কথা হয় প্ৰেম এটা খেলা বস্তু এইটোৰ পৰা সেইটো যাব পাৰি এইটোৰ পৰা সেইটো যাব পাৰি মইতো সিংকে তাকে Yes. চলিছো
দিছ ইজ এ পইণ্ট প্ৰেম হৈছে এটা খেলা আচলতে প্ৰেম বৰ্তমানৰ প্ৰেমটো কি জানা এটা খেলা হৈছে মানে চাওক আগৰ মই বহুতৰে মুখত শুনিছে বা মই নাজানো কিবা আগৰ প্ৰেমত বোলে কিবা মৰম আছিল মৰম এতিয়াৰ প্ৰেম গিলা কি এতিয়া বালামুটা প্ৰেম এতিয়া মই মই সেনকে মুটি বাৰু পিছৰ কথা বাদ দা আপোনাৰ কেইটা আছে কৈছো সেইটো কওকচোন মই এটা কথা এটা কওঁ এইবিলাক ক্ষেত্ৰত মই নাই মানে ইয়াৰ যোগ্যতাই নাই সেইটো কথা কওক ন চাব মই কথা এটা কওঁ যোগ্যতা বোলে বস্তুটো নহয় আছে মানে তেনেকুৱা নহয় ফ্ৰেণ্ডলি আছে কিন্তু ভাল পোৱা মানে সেনেকুৱা নাই দিছ ইজ এ নট পাৰফেক্ট মেটচ বিকজ আই হেভ দ্য ৰানিং অফ দ্য কোৱালিটি ফৰ দ্য বিগিনাৰ্ছ কৈছো দা ইংলিছত ক'ব নালাগে অসমীয়াত বুজি নাপাব মাৰ খাব সুন্দৰকে বুজি পায় মানে কথাটো হ'ল কি মানে কথাটো কি এটা টাইমৰ কাৰণে ৰাজনৈতিক দলক বিশ্বাস কৰিব কিন্তু আপিবিলাকক that was not perfect and the quality of the future of the national part of the language from the Kowa resort and the hopefully কথাটো হ'ল যে এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই আছিল আমাৰ কথাটো হ'ল কি আকৌ এবাৰ কৈ দিছো আমাৰ কলা কচু আছামিজ কমেডি ভিডিঅ' আহিব লগা এখন আৰু নতুন শৰ্ট ফিল্ম নামটো কৈ দিওঁ নামটো কম না কৈ দিয়ক নামটো কওঁ না নকওঁ কওঁ এই কওঁ নেকি কৈ দি নমস্কাৰ সকলোকে আমাৰ কলা কচু আছামিজ কমেডি ভিডিঅ' আহিব লগা আকৌ এখন নতুন শৰ্ট ফিল্ম এখন ধুনীয়া শৰ্ট ফিল্ম মানে দিন লাগিব ধৰি লওক আহিব আৰু কিন্তু শ্বুটিং চলি থাকে যিখন সপোনত প্ৰায় আমাৰ 1 মাহ গৈছিল সপোন চিনেমাখন শৰ্ট ফিল্মখন বনাওঁতে প্ৰায় 1 মাহ গৈছিল আৰু বহুত ভাল ৰিজাল্ট পাইছো আমি শৰ্ট ফিল্মখন বনাওঁতে বহুত ভাল পাইছে বহুত মৰম দিছে আৰু আই হোপ এইটো ভিডিঅ'টো দিব কিন্তু আমি বনাই আছো চেষ্টা কৰিছো কিন্তু মানে চব হৈ গৈছে এতিয়া আমি শ্বুটিং কৰি আছো বহুত দিন লাগিব আৰু ধৰি লওক আহি আছে আৰু কিন্তু শ্বুটিং চলি আছে শ্বুটিঙৰ ভিডিঅ' দি দেখি মাজে মাজে পাই থাকিব এইটো ভিডিঅ'ত কি বকলো আমি গমে বনাই আমি জাষ্ট কৈ আছো মানে ফুল ভান্তি কি হ'ব পাৰে হৈ যাব পাৰে ক্ষমা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক এতিয়া আৰু যদি কাকো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিয়ক ভাবটো মানে লাষ্টৰখিনি হ'লেও চাবা দিব যে লাষ্টৰখিনি চাব কিবা এটা আহিব গতিকে ধন্যবাদ জয় অসম জয় জুবিন দা কমেণ্টত জাষ্টিছ ফৰ জুবিন দাক লিখিব নাপাবই লাগিব ধন্যবাদ আৰু মই আঁচনি উঠে নাই বিয়া আঁচনি উঠে নাই দে বাই 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 আমি যাম আমার তো যাও বিয়া আছে হাই তিনবার বানি বলে মিডল ক্লাস লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত খুলে কল্পনা তলা খুলি গল চকুবোৰ নজপাই হ'ল ঠেং থমকি ৰল কলা কচু আহি গল মিডল ক্লাস লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত খুলে কল্পনা তলা খুলি গল চকুবোৰ নজপাই হ'ল ঠেং থমকি ৰল কলা কচু আহি গল পিছা মাতো নকময় ঠেং বোলে ছুটি হয় জেং হ'ব তেনেহ'লে হাকিম জানো কেনেকৈ অসমীয়া মাত কওঁ একে ঠাইত গামোচা থওঁ ইংৰাজী জানো মই 1 2 3 4 5 6 7 8 নহয় এইটো ক্লিক বেড জানো মই বহুত লেট মোৰ শব্দ হেভি ৱেট ক্লিক অন ফটো শিকিলো বেবি বাবু আজিকালি মৰম হেনো নহয় মনৰ মাজৰ সেইটো হাক